তাই কিতাপো পঢ়ে, সেই তাইৰ লগতো আনিলে নিশ্চয় কিতাপ পঢ়া শুনি থাকে। তাই কিতাপ পঢ়িব, তাই শুনি থাকিব, তাই যি কয় তাকে শুনি থাকিব। এতিয়া কিতাপো পঢ়ি থাকিব, তাই চাই থাকিব কি পঢ়িছে কি নাই। দেখিছেনে এনি টাইম তাইৰ লগত তাৰমানে খাওঁতেও শুওঁতেও যি খায় তাকে খাবলৈ দিয়ে। যদি কল খাই থাকে কলকে খাবলৈ দিব, বিস্কুট খাই থাকিলে বিস্কুটকে দিব, চিৰা অকণমান খালে তাকো দিব, ৰুটি যদি খায় ৰুটি অকণমান দিব। তাই যি খায় এতিয়া তাই কিতাপ পঢ়িছে, তাই শুনি আছে। দেখিছে তাইক চুই দিলেও একো নকৰে। তাই যদি ঠোঁটটো চুই দিয়ে নহয়, ইয়াত দেখিছেনে চুই দিছে, ঠোঁটটো চুই দিছে, অন্য নিচিনা কুকুৰালে তাইক খুটিলেহেঁতেন, কিন্তু একো নকৰে। দেখিছে তাই ঠোঁটটো চুই দিব চাব দেই, একো নকৰে। ঠোঁটটো চুই দিছে দেখিছেনে, অন্য নিচিনা কুকুৰালে খুটিলেহেঁতেন, একো নকৰে তাইক। তাই বাৰু কি বুজি পাইছে বা, তাই কিতাপ পঢ়িছে, মাজে মাজে খুৱাইও থাকে কিবা কিবি। দেখিছে জীৱ জন্তুৰ মানুহতকৈ বহুত বেছিয়ে জ্ঞানী ক'বলৈ গ'লে, কাৰণ সিহঁতক যদি আপুনি অকণমান মৰম কৰি দিয়ে, সিহঁতে আপোনাৰ গোটেই জীৱন আপোনাৰ উপকাৰ পাহৰি নাযায়। কিন্তু মানুহক আপুনি যিমান উপকাৰ কৰিলেও আপুনি যদি খন্তেকতে কিবা এটা কথা কৈ দিছে, বেয়া পাইছে আপোনাক, আৰু সেইখিনি আপোনাক যিখিনি আপুনি কৰি থৈছে সেইখিনি উপকাৰৰ কথা আপোনাক এবাৰো মনত নেপেলায়, আপোনাক আৰু সেই বেয়া পাব, তিৰস্কাৰ কৰিব, ককৰ্থনা কৰিব। সঁচাকৈ জীৱ জন্তু ক'বলৈ গ'লে মানুহৰ পৰা বহুত উদ্ধত ক'বলৈ গ'লে। সঁচাকৈ সিহঁতক আপুনি খাবলৈ দিয়ক, এটা ভতুৱা কুকুৰক আপুনি এদিন মাছ মাংস খুৱাই দিয়কচোন, সি আপোনাৰ ঘৰতে ঘৰ ল'ব। আপোনাক যদি কোনোবাই অপকাৰ কৰিছে সি খেদি যাব, আৰু কেতিয়াও আপোনাৰ উপকাৰখিনি পাহৰি নাযায়। মানুহক 1000 কৰিলেও আপোনাৰ একো গুণ নাই, আপোনাক দুদিনতে পাহৰি যাব উপকাৰৰ কথা। আৰু আপোনাক অপকাৰ কৰিবলৈ কিছুমানে চেষ্টা কৰিব, কিছুমান কথাত বেয়া পালে, তেনেকুৱা নিচিনা মানুহবিলাক হ'ল আজিকালি। সঁচাকৈ মানুহে সৰ্বশ্ৰেষ্ঠ জীৱশ্ৰেষ্ঠ প্ৰাণী মানুহ বুলিয়ে কোৱা হয়, কিন্তু আমাৰ যিবোৰ কাণ্ড জ্ঞান এইবিলাক চালে মানে কেতিয়াও সৰ্বশ্ৰেষ্ঠ বুলি মই নেভাবোৱেই। কাৰণ আমি সৰু সৰু কথাতে কাজিয়া কৰোঁ, অকণমান কথাতেই আমি মানুহক বেয়া পাওঁ, তেনেকুৱা। সেইকাৰণে কওঁ আজিকালি ক'বলৈ গ'লে উল্টা হ'ল, দিনকাল উল্টিলে। সৰ্বশ্ৰেষ্ঠ এতিয়া জীৱ জন্তুহে হৈছেগৈ, আৰু সৰ্বশ্ৰেষ্ঠ প্ৰাণী ক'বলৈ গ'লে জীৱ জন্তুহে হৈছে, মানুহ কেতিয়াও নহয়। কাৰণ মানুহে খন্তেকতে পাহৰি যায় আপোনাৰ উপকাৰখিনি, কেতিয়াও মনত নেপেলায়, নহয় জানো বাৰু। সেই কুকুৰাজনীলৈকে আপুনি মন কৰকচোন, তাক অকণমান মৰম কৰি অকণমান খাবলৈ দিওঁতে মানে সি একেবাৰে মানুহৰ আশ্ৰয়ত সোমাই থাকে, মানুহৰ কোলাত সোমাই থাকে, অকণমানো ভয় ভাৱ নকৰে। কিন্তু মানুহে কেতিয়াও যিমান মৰম কৰিলেও মানুহক একো লাভ নাই। সঁচাকৈ আজিকালি আৰু জীৱশ্ৰেষ্ঠ মানুহ নহয়, আৰু জীৱশ্ৰেষ্ঠ আজিকালি জীৱ জন্তুবিলাকহে জীৱশ্ৰেষ্ঠ ক'বলৈ গ'লে। সঁচাকৈ তেওঁলোকক এবাৰ আপুনি মৰম কৰি দিয়ক, উপকাৰ কৰি দিয়ক, কিবা খাবলৈ দিয়ক, আপোনাক গোটেই জীৱন সহায় কৰিব সিহঁতি। আপোনাক ৰক্ষা কৰিব, ঘৰখন ৰক্ষা কৰিব, আপোনাক ৰক্ষা কৰিব। সঁচাকৈ